वेलकम टू नारेंगी मिलिटारी स्टेशन। ये सातगाँव है, सातगाँवर ये शिव मंदिर है। तो যদি কেতিয়াবা আহে আপোনালোকে ইয়ালৈ এই মন্দিৰটোলৈ আহিব পাৰিব। এইটোৱে মন্দিৰ হয়, মই দেখাই দিলোঁ আপোনালোকক। চ' আমি 6 মাইল গৈ আছোঁ এতিয়া এই ৰাস্তাটোতে। এই ৰাস্তাটোৰে আপোনাৰ বাঘৰবাৰী হৈ গৈ আছোঁ 6 মাইল। আৰু মোৰ লগত আছে ফুল আৰু মই মিষ্টাৰ বৰুৱা। চাই থাকক আপোনালোকে ভিডিঅ'টো। সাতগাঁও আহিলোঁ। সাতগাঁৱৰ এইটো আমাৰ ভুল ইঞ্জিনিয়াৰ আৰু চাহত বহিলোঁ আমি। চাহ ৰাইড কৰি আহিলোঁ, আৰ্মি কেম্পৰ ভিতৰৰ ফালে গৈছিলোঁ। নেক্সট ভিডিঅ'ত আমি আৰ্মি কেম্পটো আপোনালোক দেখুৱাম, কিন্তু মোবাইল লৈ যোৱাৰ এলাও নাই, মানে ভিডিঅ' কৰিব নোৱাৰে। তথাপিও মানে দেখাৰ কাৰণে চেষ্টা কৰিম আৰু নেক্সট ভিডিঅ'টো। আজি আমি মানে সুধি গ'লোঁ যে কেমেৰা নিব পাৰিনে নাই, ব্লগ শ্লগ বনাব পাৰিনে নাই। সিহঁতে ক'লে যে নোৱাৰি, তো আমি নেক্সট টাইম আহি যাম। আহি মানে মনে মনে কামটো কৰিম বুলি ভাবিছোঁ। মনে মনে কি কামটো ক'ব লাগিব, মানে ভিডিঅ'টো কৰিম আৰু ইমান ধুনীয়া আৰ্মি এতিয়া কেবি আছে, কাষে আছে ৰাস্তাটো কাষে জিৰণি চলা আছে। তাৰপিছত পাৰ্কত যি আছে বহাৰ কাৰণে ঠাই আছে, ধুনীয়া লাগে আৰু বিউটিফুল। চাগে এতিয়ালৈকে কোনো দেখা নাই আৰ্মি কেম্পটো, আমি দেখুৱাম। আৰু মই এইটো চাহ লৈছোঁ খাবলৈ। ভিডিঅ'টো ভাল লাগিলে চাব আৰু মই কণ্টিনিউ কৰিম। কিন্তু মজা আহিব, মজা এক্সেলেণ্ট চাহ। ইমান চাহ ক'তো পোৱা নাযায়, গুৱাহাটীৰ ক'তো পোৱা নাযায় ইমান চাহ। কালাৰ চাহ কালাৰ চাহ কেনে হ'ব, কালাৰ চাহ ভিডিঅ'টো ইমান টেষ্টি। চ' চাই থাকক আমাৰ ভিডিঅ'বিলাক। লাহে লাহে মই জেগা দেখুৱাই থাকিম। টেষ্টিটো কম পালোঁ, কাৰণ আমি মিঠাই খাই ল'লোঁ আগতে, দুটা মিঠাই খাই ল'লোঁ। সেইকাৰণে আমি চাহৰ টেষ্টিটো ইমান ডাঙৰ নাই, কিন্তু টেষ্টিটো কিন্তু পূৰা পাই আছোঁ। কিন্তু মজলাটো পিছত খাব লাগিছে। আৰু মোৰ চেনেলটো মিষ্টাৰ বৰুৱা, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে অলপ আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। সেইখিনিয়ে মোৰ ফালৰ পৰা ধন্যবাদ।